Good morning everyone. Sikir Bormak ahi paisehi. Day to you. Ahi palehi. Eya bole Goldi Baba. Dukh lagise niki? Good morning everyone. Welcome back to my YouTube channel. আজি 31 জুলাই আজি বাৰ জন্মদিন ঘৰত পূজা পাতিছে সত্যনাৰায়ণ পূজা তাৰে অলপ আয়োজন এতিয়াৰ পৰা চলি আছে আৰু ঘোল চোল বনোৱা মেলা ৰাতিপুৱা সময়টো মানে মাকৰ লগতে আৰু মাকক মানে এৰি দিব নিবিচাৰে আৰু বেলেগ কাপোৰ পিন্ধা দেখিছে ন সেইটো কাৰণে আৰু এৰিব বিচৰা নাই কি জানিবা মাক ক'বাত গুচি যায় তাইক এৰি থৈ আইও ফালে এয়া মায়ে ঘোলৰ কাৰণে প্ৰিপাৰেশ্যন কৰি আছে মই এয়া উঠিছোঁহে উঠি এয়া পানী এগিলাচ খাবলৈ লৈছোঁ তাৰপিছত গা চা ধুই আজৰি হওঁ আৰু গা পা ধুই আজৰি হৈছোঁ পঢ়ি আহিলে এয়া তেওঁ শৰাই সজাই আছে আৰু শৰাই সজাই লৈ এয়া মৰা লাগিছে ঘৰটো থ'বৰ কাৰণে এইজনী মই নাৰিকল আৰু আদা কাটি আছোঁ মই অকল ভিডিঅ' বনাই থকা নাই কামো কৰিছোঁ আৰতিৰ থালি লৈ এয়া আমাৰ বাৰ্থডে গাৰ্ল আৰু এয়া এফালে আমাৰ পূজাৰ প্ৰসাদ ফল মূল কল আৰু এয়া কি বাৰু চিনি পাইছেনে হয় সকলোৰে প্ৰিয় ঘোল খাই কি যে ভাল পাওঁ বনাই আছে পুৰোহিতৰ কাৰণে আৰু মিচিকি এইজনী খুব গালি পাৰিছে চেত্ৰীদাই কৈছে কিনো গালি পাৰিছে বোলে মোক এয়া গৰিমা বৌ মানে মিচিকিৰ বৰমাক আহি পাইছেহি সেই মিচিকিৰ কথাকে বৰ আগত কৈ আছিলোঁ এদিন মানে তাই ফোন এটা ৰিচিভ কৰি খুব কথা পাতিছে সেই তাকে এয়া হৈছে মিচিকিৰ চবতছে মৰমৰ ৰঞ্জন ককা অৱশ্যে তেওঁক ভিন্দু আৰু বায়ে ৰঞ্জন দা বুলি মাতে সেইফালৰ পৰা চাবলৈ গ'লে তেওঁক বৰ্তা নহ'লে মামা মাতিব লাগে কিন্তু মই পিছে মামা বুলি মাতোঁ সেইফালৰ পৰা আৰু তেওঁৰ চুলিকেইডালৰ কাৰণে জোকায়ো তেওঁক আমি ককা বুলি মাতিবলৈ শিকাইছোঁ এই চবেই মায়ে বুলি বৌকো যে তাই ইমান ভাল পায় নহয় দেখিছে নাই বৰমাক আৰু ভতিজাকৰ কি মৰম অথনি আমি যেতিয়া ঘোল খোৱালোঁ তেতিয়া আকৌ তাই নাখালে এতিয়া বৰমাকে খুৱাইছে যে কি একদম টপালি টপালি খাইছে অথনি দিওঁতে খাব নোৱাৰিলি এতিয়া বৰমাই দিছে যে হয়নে এইফালে দেখিছে নে এতিয়া বুঢ়ী কেঁচুৱাইও খেলিব মই মানে এইবিলাক দেখিলে ৰ'বই নোৱাৰোঁ এইফালে মটন বনি আছে এইটো মেইন তেতিয়াহে গম পাব আপুনি বনাইছে বুলি কি লাগে তোমাক মাম্মা বনাইছে কি মাম্মাম কল মাম্মাম খাবা অ' মাম্মাম খাবা এইফালে আছে এইফালে আন্ধাৰ মুন্ধাৰ ৰুম এটা এইফালে আমাৰ বাৰ্থডে গাৰ্ল আৰু এয়া বৌ বৌৱে মাছৰ বইল বনাব তাকে মোক জনাই আছিলে কেনেদৰে কি দিব কেনেকৈ বনাব ইয়াৰ ফুল ৰেচিপিটো মই নেক্সট ভিডিঅ'ত আপলোড কৰিম আৰু যিহেতু মাটন বনাইছে চিকেন যে বনাইছিলা যে তেতিয়া মায়ে যে কৈছিলে মই যে এনেকৈ কেতিয়াবা পাহৰি থাকোঁ তুমি যে কৈছিলা এই মই একো নাপাহৰোঁ অঁ মা কি হয় বৌয়ে বনোৱা বইল মাছ যি এবাৰ লগ পাই সি আলহী বুলি ক'ব নোৱাৰিব এদিনীয়া ছোৱালীৰ নিচিনা নালাগে
সেইটো হয় আপোনালোকৰ ঘৰত আৰু কি আলহী প্ৰথমবাৰ লগ পাওঁতে তুমি আলহী নাছিলা প্ৰথমবাৰতে আমাৰ পাকঘৰত গৈ বনাইছেগে নহয় এই কথাটো আকৌ মই কোৱা নাই প্ৰায় মানুহৰ মুখতে শুনো তোমাক লগ পোৱা মানুহবিলাকে কিমান কৈছে তুমি গৈ পেলাই এবাৰ কিন্তু পেটটো কমাবা দেই ইমান বেয়া দেখিছে চোৱাচোন মোৰ লাজ চাজ নাই নহয় কৈ থাকক মই একো নকৰোঁ আকৌ দেই চিকেনটো মানে মাংসটো আৰু যিকোনো মাংস এনেকৈ চামুচেদি খাব নহয় তাৰপিছত নিজে সুধিব দেখিছানে মোৰ একেবাৰে বিটিজনী বিলাদৰ পৰা আহিছোঁ হেপী বাৰ্থডে টু ইউ নখকেইটাই কেকটোৱে মিলাই লৈছে ভিনদেউ মিলাই দিছে আকৌ এই বাবু চাই গৈছিলানে মিলাই আনিবলৈ মাংস ৰেডি পঠাবি ভিডিঅ'ত পেট কামুৰিব আমাৰ আমি খোৱাৰ পাছতহে পঠাম আৰে হ'লেও কি হ'লেও আকৌ খোৱাৰ পাছত পঠালে একো নহয় এয়া সীমা বা আৰু সঞ্জীৱ দাহঁত আহি পাইছেহি বাৰ্থডে ব্লগ নেকি এফালে মাছ বনি আছে বইল মাছ বইল মাছ সেইকাৰণে ধুনীয়া গোন্ধ গৈছে তললৈকে তললৈকে গৈছে তললৈকে কিবা এটা ধুনীয়া গোন্ধাই আছে কিন্তু কি নাজানো এয়া বৌয়ে বনোৱা বইল মাছ ৰেডি কি যে টেষ্টি হৈছিলে খাবলৈ এয়া দাদাও আহি পালেহি দাদাই মানে মাক মোতকৈ সৰুৱে হ'ব বুলি কয় সেইটো কাৰণে মায়ে উল্টাই জোকাই শুনিব দেই ক্ৰিছৰ কথা শুনক আজি বোলে প্ৰেছাৰ ল' সেইটো কাৰণে ইমান পাত্তা পোৱা নাই দাদাৰ লগত যে সেইদিনাখন ইমান কথা পাতিলোঁ তেওঁৰ কথাবোৰ ইমান খুহুতীয়া আৰু ৰসাল আছিল যে মই সেই সময়কণ ভিডিঅ' কৰিবলৈকে পাহৰিলোঁ মোক দেখি হয়তো গম পাইছে মই যে কিমান হাঁহিছোঁ আৰু এয়া বোলে গল্ডি বাবা বাক জন্মদিনৰ আশীৰ্বাদ দিছে দেখিছেনে ফটোকেইখন মাৰোঁতেও কথা কৈয়ে আছে কিমান যে কথা তেওঁৰ দুখ লাগিছে নেকি বাবা আৰু দিয়া এটা ভেৰি গুড ঠিকছে দিব এবাৰ লাগিলে নহয় এতিয়া দিয়ে থাকিব মিষ্টিকেক দেখিছেনে বৌক যাবলৈ দিবলৈ মনো নাই আৰু চুমা দিও তত নাই বাই বাই বাৰ্থডে শেষ মানুহ গৈ শেষ খানা শেষ এতিয়া আমি শুব লাগে আৰু এনেকুৱা ভাগৰ লাগিছে ভৰি চৰি বিষ মোৰ বাৰ্থডে দিনাখন মানে যেনেকুৱা হৈছিলে একে আৰু একদম পূৰা ভৰি বিষ চৰি মোৰ বাৰ্থডে নহয় মিচিকিৰ বাৰ্থডে বাই এতিয়া কৈ দিলে শুদ্ধ কৰিছোঁ হেৰি এতিয়া আমাৰ বাইদেউ মিচিকি বাইদেৱে খাই আছে আমি শুওঁ ঠেন ঠেনা এতিয়া বিচনাত পৰিছেগৈ বাইদেউ বাই বাই আকৌ লগ পাম